মৰ্নিং ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আগৰ ভিডিঅ'ত যিহেতু মানে কেশৱৰ স্কুলখন মই দেখুৱাইছোঁৱে আপোনালোকৰ আগত, আৰু আজিও যিহেতু কেশৱে স্কুললৈ আহিছে আৰু ৰাতিপুৱা বাপেকে তাক থ'বলৈ আহিলে, আৰু মই এতিয়া 12টাই বাজিলে নিবলৈ আহিছোঁ। আৰু নিবলৈ আহোঁতে মানে ভাবিলোঁ আপোনালোকক অকণমান ৰাস্তাৰ সেউজীয়া পথাৰ, ধাননি পথাৰবোৰ অকণমান দেখুৱাই দিওঁ। আৰু এয়া চাওকচোন বাৰু, ইমান ধুনীয়া পৰিৱেশ। এইজোপা যেন দেখিছে, এইজোপা হৈছে বগৰী গছ, আৰু এইজোপা হৈছে এইটো হৈছে পুখুৰী। আৰু এইফালে চাওকচোন কি ধুনীয়া ৰাস্তাবোৰ, আৰু সেইফালে ৰাস্তামূৰত ঘৰ দেখিছে, সেইটো মানুহৰ ঘৰ হয়। আৰু এইফালে দেখিছে ধাননি পথাৰ, এয়া কি ধুনীয়া ধাননি পথাৰ, এয়া চাওক। আৰু এইখন এখন হৈছে বহুত মানে ডাঙৰ হাবি। এইখন কেশৱহঁতৰ স্কুলৰ গাতে লাগি আছে এই হাবিখন। আৰু সৌফালে দেখিছে স্কুলখন অকণ অকণকৈ দেখি থাকি। আৰু মই এতিয়া স্কুললৈ যোৱা নাই, আৰু আজি স্কুললৈ নাযাওঁ, যিহেতু কেশৱে ভাত পানী খাই স্কুলৰ পৰা ওলাই আহিব ৰাস্তালৈ, আৰু ৰাস্তাতে লৈ মই মোৰ মাহঁতৰ ঘৰৰ পৰা অলপ আহিম, যিহেতু কিবা এটা ইম্পৰ্টেণ্ট দৰকাৰ এটা আছে। গতিকে মায়ে মাতিছিলে ৰাতিপুৱাই ফোন কৰি, আৰু মই এতিয়া কেশৱক লৈ যাম আৰু গৈ পেলাই আপোনালোকক অলপ দেখুৱাম। আৰু মই এতিয়া যিহেতু কেশৱক লৈ স্কুলৰ পৰা মাহঁতৰ ঘৰ আহি পাই গ'লোঁ। এয়া দেখিছে, এইটো হৈছে আমাৰ মাহঁতৰ ঘৰ এইটো। আৰু সেইফালে বাৰান্দাত চাওকচোন, সেইটো হৈছে কুকুৰা গঁৰাল, সেইটো কুকুৰা থয়। আৰু এইফালে আমাৰ ভাইটি এয়া বহি আছে। মনুৱে পূৰা মেছেজ দিয়াত লাগি গৈছ, হয়নে? কাক মেছেজ দিছে? আৰু কালি যে ছোৱালীজনী যে ফটো পাইছিলোঁ ফেচবুকত, কোন ছোৱালী আছিলে? কালি তোৰ ফটো পাইছোঁ, আৰু হেৰি কোনোবা ছোৱালী এজনীৰ ফটো ফেচবুকত পাইছিলোঁ, কোন আছিলে? তোৰ বাৰ্থডে আছিলে? বাবু কল লাগে, ভীম কল, কল খাবা? আইতাই কাঁহী বাতি ধুই আছে, আইতাক ক'বা যোৱা। কেশৱে ভীমকল খাবলৈ বিচাৰি আছে, যোৱা আকৌ। মই নাজানো ক'ত আছে, যোৱা। মই নাজানো ক'ত থৈছে। দেখিছেনে কেশৱে কেনেকুৱা উৎপাত কৰিছে, কল খাব লাগে। মনু ইয়াক কল দুটা দি দিয়ে, যা। আৰু আমাৰ খুৰীহঁতি যিহেতু চৰকাৰী বাসগৃহ এটা পাইছে, আৰু সেই বাসগৃহটো একদম ধুনীয়াকৈ এতিয়া বনাই আছে, চাওকচোন। এইফালে বাৰু এইটো সম্পূৰ্ণ কাম হোৱা নাই, অলপ অলপকৈ চলি আছে। এইফালে দুটা ৰুম দিছে, সেইটো এটা দেখিছে, আৰু এইফালে এটা দুটা ৰুম। এয়া সম্পূৰ্ণ হোৱাগৈ নাই, হ'ব আৰু, যিহেতু দুটা কিস্তি পইচা চৰকাৰে হাতত দিছে, আৰু থাৰ্ড যিটো কিস্তি সেই কিস্তিটো পাবলৈ আছে। গতিকে থাৰ্ড কিস্তি পালে এই ঘৰ সম্পূৰ্ণ হ'ব। অকল খুৰীহঁতৰ বুলিও নহয়, এইডোখৰত বহুত মানুহে পাইছে। আৰু সেয়েহে আৰু মই মাহঁতৰ ঘৰ অহা কাৰণটো মানে হৈছে, মাৰ যিহেতু গাটো বেয়া, আৰু দেউতাও কামলৈ গৈছিলে, ভাইটিও কলেজলৈ গৈছিলে। গতিকে মই মাক অকণমান ওচৰতে ফাৰ্মাচী আছে, আৰু ফাৰ্মাচীৰ পৰা দৰৱ আনি দিলোঁ, আৰু এতিয়া মায়ে খালে। সেয়েহে মই মাহঁতৰ ঘৰলৈ মায়ে মাতিছিলে, সেইটো কাৰণে আহিলোঁ। আৰু এতিয়া ঘৰলৈ যাম, আৰু আপোনালোকক সকলোকে লগ পাই আছোঁ ঘৰত গৈ। আৰু এতিয়া মই মাহঁতৰ ঘৰৰ পৰা যিহেতু ঘৰলৈ আহি পাই গ'লোঁ, আৰু ঘৰত আহি দেখিছোঁ ঘৰত মানে কোনোৱে নাই। মাহঁত বোলে আইতাহঁতৰ ঘৰলৈ গৈছে, আৰু আমাৰ মনোজ আছে ঘৰত। আৰু এতিয়া মনোজে বোলে পাছবুক খুলিবলৈ গৈছিলে, ক'ৰবালৈ অকণমান সুধোচোন। মনোজ, ক'ত গৈছিলি পাছবুক খুলিবলৈ? মই মানে কাৰ দোকানলৈ গৈছিলি নে বেংকলৈ গৈছিলি? অঁ, আমাৰ মানে ইয়াতে এখন সৰু দোকান আছে, যিখন দোকানত মানে পাছবুকৰ পৰা ধৰি ভালেখিনি কাম কৰে, আৰু বেংকৰ নিচিনাই হয়। তাতে আজি মনোজে গৈ পাছবুক এখন খুলি আহিলে, আৰু স্কুলত বোলে কিবা স্কলাৰশ্বিপৰ পইচা দিব হেনো, সেইটো কাৰণে পাছবুক এটা দৰকাৰ হ'ল, আৰু সি পাছবুকটো খুলি আহিলে গৈ আজি। আৰু মনোজৰ নাম যে মনোজ হয়, তোৰ নিচিনা যে আৰু এজন মনোজ ভাই আছে, যিটো মনোজ ভাই যেনিবা গোটেই অসমত পপুলাৰ হৈছে, তই চিনি পাৱনে? মনোজ ভাই কি কৰেনো? কিহত? ইউটিউব চেনেলত কি কৰে? ভিডিঅ' বনায়। তই মানে গম পাৱ?
ভাল ল'ৰা তই ভাল ল'ৰা আকৌ। আৰু আজি পৰীক্ষা কি লিখিলি, কি আছিলে আজি? ইংলিছ আছিলে। ইংলিছ আছিলে। পাৰিলিনে? তই যে ইংলিছ পাৰিছ, মোৰতো আশা নাই। তই কাৰণ পঢ়িবই নোৱাৰ হয়। পঢ়িব পাৰ জানো তই? পাৰ। জানো দেই, মোৰ বিশ্বাস হোৱা নাই। আৰু এয়া মনোজে পৰীক্ষা দি মেলি আহি গ'ল ঘৰলৈ। আৰু এতিয়া চাওকচোন ধুনীয়াকৈ বহি আছে ঘৰত এতিয়া। হয় নাই মনোজ? কি কবি, কিবা এটা কৈ দে। আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কিবা কিবি কৈ দে আৰু। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। মনোজে যিহেতু ইমান ভালকৈ ক'ব নোৱাৰে ভিডিঅ'ৰ বিষয় লৈ, আৰু ময়ে কৈ দিওঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিল। লগ পাম কাইলৈ অন্য এটা ভিডিঅ'ত। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব মোৰ এই চেনেলটো।